কলে যাবি কৈ দে আকৌ দে ভলে বাবা এইটো লৈ ল তামোল পাণটো ইয়াত দি থৈ যাব লাগিব নামঘৰত হেৰিয়ত সেই মন্দিৰতে দি থৈ যাম হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ মই দেখি পৰা মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আজি এতিয়া আমি যাওঁ শিমলুগুৰি জংচনলৈ বাবু সি চেণ্ডেলযোৰ ল'লে নাই বা পিন্ধিলে ফিটা লগাযোৰ পিন্ধিলে এওঁলোকে যাব কেদাৰনাথ তাকে আমি ট্ৰেইনত তুলি থৈ আহিম আৰু এতিয়া ওলাইছোঁ দেখাই আছোঁ ৰ'ব খাওঁ এজন যাব ল'লে বেলেগ নিয়ম কৰিলে ওলাইছে আৰু দেই কেইদিন লাগিব এসপ্তাহ কিবা হেৰি কৰি দিয়ক কি বুলি কয় দেই কেদাৰনাথ মই থ'বলৈহে যাওঁ এই গৈ থাকোঁ আমি ইয়াতে তেল ভৰাই লৈছোঁ মানুহ সেই গাড়ীত ঠেলা হেঁচা হৈ গৈছে আহোঁতে কম এতিয়াহে দি গৈছে তোমালোকে পাইছোঁ দি আমি এতিয়া বৰষুণ পূৰা দি আছে মোবাইলটো দি দিছে তিনিআলি এই নামিব নোৱাৰো এতিয়া আমি ষ্টেচন আমি এতিয়া পাই গ'লোঁ জংচন এতিয়া আমি ইয়াত নৰওঁ পম্পীঘৰত অকণমান দেৰি ৰৈ পিনি আহিম ট্ৰেইন আৰু এঘণ্টা আছে এইফালে মেডাম মন্দিৰত আগে দি থৈ যায় নেকি এতিয়া বৰষুণ এৰিছে হে এইফালে অভাৰব্ৰিজ শুনিছে নাই আহক কৈ সেয়া কৰিব গা ধুৱাই আনিছোঁ ন আহ মাৰি দিয়া তখন আমি এই মন্দিৰতে এতিয়া তামোল পাণ এটা আগবঢ়াই থৈ যাওঁ ৰ'বা গাড়ী আহিছে তুমি সোমাবা নি সোমাবি আপুনিও দি দিয়ক যাওক বাবু দি দেগে কৈ দিয়া কৃষ্ণ কৈ দিয়া বজাই দিয়ক অকণমান Podolol. Udah dah lu aku di sini, lu aku. Emang mungkin kita pakai ini kata putra boleh nada biar pohat di bawah এইটো লৈ আছোঁ আমাৰ ইয়াতে ভাতকেইটা ভাল কম্বিঘৰতে খাব পাৰিম বোলো ভাৰ বীজত উঠিছেগৈ অকণমান উঠি যায় নি উঠাই দিয়ক আহোঁতে ষ্টেচনলৈ আহোঁতে উঠিম ক'লৈ উঠ ইয়াত
এতিয়া আমি পালোহি এয়া বন্দিং ঘৰ এইফালে এইটো ষ্টেচন যাম আৰু এতিয়া এইফালে এখন চিলিণ্ডাৰ গাড়ী আহিছে চেণ্ডেলটো খুলি ল দিদি যায় নি ৰাতিকে তৎকাল কৰাৰ পিছত ফোন কৰিছে আৰু সি এনেও এইকেইদিনত নাযাওঁ বুলিয়ে কৈছিলে সি ক'লেগে চাহ পানী খাই লওঁ এইখিনি চাহ পানী কি দিছে এটাই দিয়ক কইনা নকওঁ ক কিচমিচ কাঠবাদাম এইটো আলমণ্ড আৰু এইফালে চাহ এতিয়া এডোখৰত এতিয়া ভাত খাই যাব দেই এজনীয়ে মাংস বনাইছে কেলে মাংস এইফালে এতিয়া বনাইছে মাংস মই এতিয়া ৰখি আছো নি তুমি কি চাই আছা কি চাই আছা কলে যাবা এতিয়া কলে যাবি কলে যাবি আকৌ এতিয়া যাবলৈ ওলাইছে কলে যাবি কৈ দে আকৌ আমি নাযাওঁ এইটো এই চশমা পিন্ধাব যাব বুলি আমি নাযাইছো যাবলৈ ওলাইছো এইটো নাথাকে দেউতা যাব এতিয়া আমি ষ্টেচনলৈ গৈ আছো ভাল লাগিছে খাই মিঠা লাগিছে এতিয়া জংচন এতিয়া আমি পাইছোহি শিমলুগুৰি জংচন থবলৈ অহা মানুহে ধেৰ যোৱা মানুহতকৈ থবলৈ অহা মানুহে ধেৰ কৈছো এতিয়া আমি পাই গলোহি শিমলুগুৰি জংচন ইমানকে খাবলৈ আমি এতিয়া অকণমান দেৰি ৰখিছো আমি আগে উঠনি সোমাই ললো ভালেই হ'ল মন্দিৰত ন যাওঁ বুলিব ই আৰু সেনেকে ভাবি আহিছে তো বহুত মন আজি ট্ৰেইনত উঠিব যাওঁ একলেণ্ডলৈ যাম বুলি ভাবি আহিছে ই নালাগে সি দিগদাৰ কৰিব আকৌ গুচি আহিব কলে অন্ধকাৰ কৈ নিদিয়ে ইয়াত লিখি দিয়ে B1 এনেকে কিবা কিবি লিখি দিয়ে নাই এতিয়া আজি নাই লিখাও
এতিয়া আমি ইয়াত ৰখি আছোঁ ষ্টেচন এওঁলোকে উঠিলে এইটো দবাত এইবিলাক হাত পাতকৈ নাযাবি এইবিলাক সোমাই বহি আহক নালাগে ওলে বাই বাই গ'ল সেইকেইটা এইফালে নাযাবা এইফালে ব'লা কিনাৰে দি ব'লা এইফালে পাপা আৰু মামা গ'ল গমেই নাপালি তই ট্ৰেইনত এতিয়া আমি নাযাওঁ আমি গাড়ীত যাম বল বাই বাই দেই বাই বাই তহঁতি বাই বাই সেইটো নাই চোৱা বাই বাই দিছ বাই 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 কেদাৰনাথলৈ যোৱাকেইটা কেদাৰনাথ পালেগৈ বাখ্যা বাই বাই হেৰি কৰা মানুহ হ'ব লাগিব ট্ৰেইনৰ দাম আকৌ ৰবা মলুগুৰি জংচন দেখিছ নাই এইটো কি জংচন বেটা মলুগুৰি জংচন বৰষুণ দিব এতিয়া আমি ঘৰ পালোহি এওঁলোকক থৈ মানে ষ্টেচনত থৈ আহিলোঁ এওঁলোকে এতিয়া গৈ আছে মইনি পাৰ হৈ গ'লোঁ বুলি কৈছে আৰু আজি ব্লগটো ইয়াতে সামৰি মাৰিছোঁ কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব ব্লগটো চাই যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদিহে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেয়াই আৰু